মাছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান নগাঁৱৰ বৰচাৰত আৰক্ষীৰ অভিযান বাংলাদেশৰ পৰা ম্যানমাৰ হৈ অসমলৈ সৰবৰাহ কৰা হৈছিল মাছ বৃহৎ কৰফাতুৰে মণিপুৰ হৈ অসমলৈ অনা হৈছিল মাছখিনি নগাঁৱৰ ইক্ৰামুল আৰু কামাল নামৰ দুই ব্যৱসায়ী আনিছিল মাছ আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 6 লক্ষাধিক টকাৰ মাছ মাছৰ ব্যৱসায় কৰোঁ চালানী মাছ আন্ধ্ৰা মাছ এইবিলাক আন্ধ্ৰা মাছ বিক্ৰী কৰোঁ হয় নাই মই নানো বাৰ্মিছ এইটোতো কোনে আনিছে গম নাপাওঁ কিন্তু দেই হয় 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 আছে ইয়াত পাৰ্টি আছে কিন্তু কোনে দিছে এতিয়া কোনে সৰবৰাহ কৰিছে এইটো গম নাপাওঁ কিন্তু আমি কোনে আনিছে এতিয়া কোনে ডিছপ্লে কৰিছে বা কোনে ট্ৰান্সপৰ্টেশ্যন কৰিছে সেইটোতো আমি গম নাপাওঁ তেওঁলোক আপোনাৰ সেই তাতেই গুৰাওনাবাৰ অফিচ তাতেই আপোনাৰ গাড়ী তাতেই কামুল হুছেইন নে কি লাগে গম নাপাওঁ কিন্তু হয় আব্দুল কালাম বাংলাদেশৰ পৰা ম্যানমাৰ হৈ অসমলৈ সৰবৰাহ কৰা হৈছিল মাছ বৃহৎ কৰফাতুৰে মণিপুৰ হৈ অসমলৈ অনা হৈছিল মাছখিনি নগাঁৱৰ ইক্ৰামুল আৰু কামাল নামৰ দুই ব্যৱসায়ী আনিছিল মাছ আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 6 লক্ষাধিক টকাৰ মাছ